Dear students, I welcome you all to my channel English for Assamese students from basics to brilliance. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ চেনেল ইংলিছ ফৰ আছামিজ ষ্টুডেণ্টছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এটা ইংলিছ পয়েমৰ ওপৰত বনোৱা হৈছে আৰু সেই পয়েমটো ক্লাছ 12ৰ ছেবা বৰ্ডৰ ইংলিছ চিলেবাছত অন্তৰ্ভুক্ত হৈ আছে। পয়েমটো হৈছে মাই মাদাৰ এট 66 আৰু ইয়াক লিখিছে কমলা দাস নামৰ কেৰেলাৰ বিখ্যাত এগৰাকী ৰাইটাৰে। আমি এই ভিডিঅ'টোত পয়েমটো লাইন বাই লাইন আছামিজ এক্সপ্লেনেশ্যন কৰাৰ উপৰিও কমলা দাসৰ বিষয়ে আৰু লগতে টেক্সটবুক ফ্লেমিংগত এই পয়েমটোৰ ওপৰত দিয়া কুৱেশ্যন এনচাৰবোৰো আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এনচাৰবোৰ নোট কৰিব পাৰিবা। কমলা দাস এগৰাকী ছাউথ ইণ্ডিয়ান ৰাইটাৰ। তেওঁ কেৰেলাৰ আছিল আৰু তেখেতৰ পেন নেম তথা ছদ্ম নামটো হ'ল মাধৱী কুট্টি। তেখেতে লিখা কেইখনমান জনপ্ৰিয় উপন্যাস আৰু ষ্টৰী বুক হ'ল আলফাবেট অৱ লাষ্ট, এ ডল ফৰ দ্য চাইল্ড প্ৰষ্টিটিউট, পদ্মাৱতী, দ্য হাৰ্ল্ড এণ্ড আদাৰ ষ্টৰিজ। নাও লেটছ টক এবাউট দ্য পয়েম মাই মাদাৰ এট 66। মাই মাদাৰ এট 66 পয়েমটোত কমলা দাসে মানুহৰ লাইফ চাইকেল তথা জীৱন চক্ৰৰ ওপৰত আলোকপাত কৰিছে। পয়েমটোত ৰাইটাৰগৰাকী তেখেতৰ ৬৬ বছৰীয়া মাকৰ লগত এয়াৰপৰ্ট অভিমুখে এখন গাড়ীত গৈ আছে। মাকে তেওঁক এয়াৰপৰ্টত চি অফ কৰিবলৈ গৈছে। আহা এতিয়া পয়েমটো লাইন বাই লাইন পঢ়োঁ। ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচি লাষ্ট ফ্ৰাইডে মৰ্ণিং আই চ' মাই মাদাৰ বিচাইড মি। ইয়াত কৈছে যে যোৱা সপ্তাহৰ শুক্ৰবাৰে ৰাতিপুৱা ৰাইটাৰগৰাকীয়ে যেতিয়া তেওঁৰ মাকৰ ঘৰৰ পৰা কোচিলৈ যাবৰ বাবে এয়াৰপৰ্টলৈ গৈ আছিল, তেওঁ তেওঁৰ কাষত বহি যোৱা মাকলৈ চাইছিল। মাকে সেই সময়ত কি কৰিছিল? ড'জ অপেন মাউথেড। শ্বি ৱাজ ড'জিং অফ। ড'জ মানে হ'ল মিনিংটো চাই লোৱা, ৱৰ্ড নোটছত ৰাইট হেণ্ড ছাইডত দিয়া আছে। ড'জ মানে টু শ্লিপ লাইটলি, মানে চিলমিল টোপনি অহা। মাকে সেই সময়ত টোপনিয়াই আছিল আৰু মুখখন মেল খাই আছিল। হাৰ ফেচ এচেণ্ড লাইক ডেট অফ এ কৰ্পছ এণ্ড ৰিয়েলাইজ উইথ পেইন ডেট শ্বি ৱাজ এজ অল্ড এজ শ্বি লুকড। টোপনিয়াই থকা মাকৰ মুখখন সেই সময়ত মৃতদেহৰ হেতা পৰা মুখবোৰৰ দৰে লগা হৈছিল। আৰু তাকে দেখি কবিয়ে অতি দুখেৰে অনুভৱ কৰিছে যে তেওঁৰ মাক সঁচাকৈ তেওঁক দেখাত যিমান বয়সৰ লাগিছে সিমানেই তেওঁৰ বয়স হৈছে, সিমানেই তেওঁ বৃদ্ধ হৈছে। নেক্সট তেওঁ লিখিছে, বাট চুন পুট দ্য থট এৱে এণ্ড লুকড আউট এট য়াং ট্ৰিজ স্প্ৰিণ্টিং, দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ। তেওঁৰ মাকৰ হেতা পৰা মুখখন দেখি বেজাৰ লাগিছে যদিও তেওঁ কৈছে যে তেওঁ সেই চিন্তাবোৰ আঁতৰাই পেলাইছে আৰু গাড়ীৰ খিৰিকীৰে তেখেতৰ গাড়ী বিপৰীত দিশলৈ দৌৰি যোৱা সৰু সৰু গছবোৰ চাই পঠিয়াইছে। তেওঁ কিছুমান ল'ৰা ছোৱালীক সিহঁতৰ ঘৰৰ পৰা খেলিবলৈ ওলাই অহাও দেখা পালে। ইয়াত য়াং ট্ৰিজ এণ্ড মেৰি চিলড্ৰেনক কবিৰ মাকৰ বৃদ্ধাৱস্থা তথা হেতা পৰা মুখখনৰ বিপৰীতে ব্যৱহাৰ কৰা হৈছে। য়াং ট্ৰিজ স্প্ৰিণ্টিং মানে দৌৰি থকা আৰু মেৰি চিলড্ৰেন স্পিলিঙে এনাৰ্জেটিক এণ্ড ভাইব্ৰেণ্ট কৈশোৰকালটো বুজাইছে। নেক্সট, বাট after the airport security check, standing a few yards away, I looked again at her face. এয়াৰপৰ্ট গৈ পোৱাৰ পাছত ছিকিউৰিটি চেক কৰি উঠি ৰাইটাৰগৰাকীয়ে তেখেতৰ মাকৰ পৰা অলপ দূৰত থিয় হৈ মাকলৈ চাই পঠাইছে। I looked again at her when pale as a late winter's moon. ইয়াত তেওঁ মাকৰ when pale মুখখনক মানে হেতা পৰা মুখখনক শীতকালৰ জোনৰ লগত তুলনা কৰিছে। শীতকালত কুঁৱলীয়ে আৱৰি থকাৰ বাবে জোনটোৰ উজ্জ্বলতা কম হৈ হেতা পৰি থাকে আৰু সেয়ে ৰাইটাৰেও মাকক শীতকালৰ জোনৰ লগত তুলনা কৰিছে। নেক্সট তেওঁ লিখিছে, এণ্ড ফেল্ট ডেট অল্ড ফেমিলিয়াৰ এক মাই চাইল্ডহুড স্ফিয়াৰ। আৰু মাকৰ তেনেকুৱা অৱস্থা দেখি কবিৰ মনত এটা পুৰণি আৰু পৰিচিত ভয়ৰ সঞ্চাৰ হ'ল। সেইটো হৈছে তেখেতৰ শৈশৱকালৰে ভয়, মাকক হেৰুওৱাৰ ভয়। But all I said was, see you soon, Amma. All I did was smile and smile and smile. কিন্তু কবিয়ে নিজৰ আৱেগ অনুভূতিখিনিক লুকুৱাই ৰাখিলে আৰু মাকলৈ চাই মিচিকে হাঁহিলে আৰু ক'লে, মই তোমাক সোনকালেই লগ পাম মা। এতিয়া আহা তোমালোকৰ টেক্সটবুকত থকা কুৱেশ্যনবোৰ আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য কাইণ্ড অফ পেইন এণ্ড এক ডেট দ্য পইট ফিলছ? পইটে অনুভৱ কৰা দুখ বেদনাবোৰ কেনেধৰণৰ? পইটে মাকৰ বয়স হোৱা হেতা পৰা মুখখন দেখি মনত গভীৰ দুখ অনুভৱ কৰিছে। মাকৰ মুখখনে কবিক তেওঁৰ শৈশৱকালৰ মাকক হেৰুৱাৰ ভয় তথা শংকালৈ মনত পেলাই দিছে। কিন্তু তেওঁ তেওঁৰ আৱেগ অনুভূতিবোৰ, দুখ বেদনাবোৰ এটা হাঁহিৰ আঁৰত লুকুৱাই ৰাখিলে। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাই আৰ দ্য য়াং ট্ৰিজ ডেছক্ৰাইবড এজ স্প্ৰিণ্টিং?
সৰু সৰু গছবোৰক কিয় স্প্ৰিণ্টিং অৰ্থাৎ দৌৰি থকা বুলি বৰ্ণনা কৰিছে? উত্তৰটো হ'ল য়াং ট্ৰিজবোৰে যুৱাৱস্থা, শক্তি আৰু জীৱনৰ গতিক বুজাইছে। যৌৱনকাল, ব্যস্ততাপূৰ্ণ সময়বোৰক বুজাইছে। সেয়েহে সৰু সৰু গছবোৰক স্প্ৰিণ্টিং মানে দৌৰি থকা বুলি কোৱা হৈছে। 3 নম্বৰ কুৱেশ্যনটো হ'ল Why has the poet brought the image of the married children spilling out of their homes? Married childrenক কবিয়ে মাকৰ বৃদ্ধাৱস্থাৰ লগত কম্পেয়াৰ এণ্ড কণ্ট্ৰাষ্ট কৰিবলৈ ব্যৱহাৰ কৰিছে। মেৰি চিলড্ৰেনৰ দ্বাৰা কবিয়ে মানুহৰ জীৱন চক্ৰটো দেখুৱাবলৈও চেষ্টা কৰিছে। 4 নম্বৰৰ প্ৰশ্নটো হ'ল Why was the mother being compared to the late winter's moon? কবিয়ে মাকক কিয় শীতকালৰ জোনটিৰ লগত তুলনা কৰিছে? উত্তৰটো হ'ল যেনেকৈ শীতকালৰ জোনটোৰ উজ্জ্বলতা কম তেনেকৈ তেখেতৰ মাকৰ মুখখনো বিবৰ্ণ আৰু শেঁতা পৰা। আৰু অন্তিমটি প্ৰশ্ন হ'ল হোৱাট ডু দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য পয়েট এণ্ড হাৰ স্মাইল ছিগনিফাই? কবিয়ে বিদায়ৰ সময়ত মাকক কোৱা কথাকেইটা আৰু তেখেতৰ হাঁহিটোৱে কি বুজায়? কবিয়ে কবিতাটোৰ শেষত তেখেতৰ বিদায়ক্ষণত তেওঁৰ মনত সৃষ্টি হোৱা দুখ বেদনা আৱেগ অনুভৱবোৰ মাকৰ পৰা লুকুৱাই ৰাখিবৰ চেষ্টা কৰিছে আৰু মাত্ৰ এটা হাঁহি মাৰি নিজকে সাহসী কৰি তেওঁৰ হাঁহিৰ আঁৰত তেওঁৰ দুখ বেদনাবোৰ লুকুৱাই ৰাখিছে। গতিকে এইকেইটাই আছিল তোমাৰ পাঠ্যপুথিত থকা প্ৰশ্নৰ উত্তৰ। এতিয়া গৃহকৰ্মৰ বিষয়ে আলোচনা কৰোঁ। গৃহকৰ্মটো হ'ল তোমালোকে নিজৰ মা দেউতা বা ককা আইতাৰ প্ৰতি থকা তোমালোকৰ অনুভৱবোৰ সন্নিৱিষ্ট কৰি এটা কবিতা বা এখন ৰচনা লিখিবাচোন। তোমালোকৰ উত্তৰটো এই ভিডিঅ'টো কমেণ্ট বক্সত লিখিবা আৰু মই সেইটো চেক কৰি দিম। আৰু যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। চি ইউ নেক্সট লেচন।